নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব বিকিয়ে আজি আদিক লগ ধৰিব আৰু আদিক লগ ধৰি তোৰ আৰু গাৰ্গীৰ বিয়াৰ খবৰটো পাই বহুত ভাল লাগিছে। অৱশেষত যে তহঁতৰ দুটাৰ বিয়াখন হ'ব বুলি আদিৰ আগত ক'ব আৰু তেতিয়া আদিৰ বহুত খং উঠিব আৰু আদিয়ে মোৰ আৰু গাৰ্গীৰ বিয়াৰ খবৰটো পাই তোৰ মন ভাল লাগিবলৈ কি হ'ল? তই মোৰ পুৰণা বন্ধু, তই মোক এটা সঁচা কথা কৈছোঁ, তই বাৰু মোৰ লগত কিবা বিশ্বাসঘাতকতা কৰিছ নেকি বুলি বিকি সুধিব। এতিয়া বাৰু বিকিয়ে আদিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডটিত আদিৰ দেউতাকে আজি গাৰ্গীলৈ ফোন কৰিব আৰু গাৰ্গীলৈ ফোন কৰি আজি তুমি আমাৰ ঘৰলৈ আহিবা আৰু আদিৰ মাক আৰু মন্দিৰৰ আগত তুমি কাপোৰখিনি কিনি লৈ আহিবা বুলি গাৰ্গীৰ আগত ক'ব আৰু তেতিয়া গাৰ্গীৰ মনটো বহুত ভাল লাগিব। আনফালে আদিৰ মাক মন্দিৰা আৰু গাৰ্গী একেলগে কাপোৰ কিনিবলৈ যাব আৰু মন্দিৰাই গাৰ্গীৰ গাত এযোৰ কাপোৰ দি মা চোৱাচোৱা আমাৰ গাৰ্গী কিমান দেখনীয়া বুলি আদিৰ মাকৰ আগত কোৱাত আদিৰ মাকৰ বহুত খং উঠিব। এতিয়া বাৰু আদিৰ মাকে মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডটিত মন্দিৰাৰ খুৰীয়েকে ফ্ৰিজৰ পৰা মিঠা চুৰ কৰি খাই থাকোঁতে কাম কৰা ল'ৰাজনে আহি দেখা পোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।